সময়ৰ সোঁতত হেৰাই যাব ধৰা চাইকেলখনৰ তাহানিৰ সেই দিনবোৰ যেন আকৌ ঘূৰি আহিল। এক সময় আছিল ৰেলী, হাম্বাৰ, এভন, এটলাছ, তাৰপাছত হিৰো, ক্ৰমান্বয়ে ৰেঞ্জাৰ, ৰভাৰকে আদি কৰি চাইকেলৰ কোম্পানীবোৰে দপদপাই আছিল এসময়। কিন্তু চাইকেলৰ স্থান লাহে লাহে লৈছিল মপেড, স্কুটাৰ, মটৰচাইকেল আদিয়ে। বৰ্তমান স্বাস্থ্যৰ প্ৰতি সচেতন হৈ মানুহে আকৌ পুৰণি চাইকেলখন আঁকোৱালি লৈছে। বুজি পাইছে চাইকেল ব্যৱহাৰৰ মূল্য, যেন চাইকেলৰ সেই পুৰণি দিনলৈ ঘূৰি গৈছে। টিলিঙা বজাই বিজু ফুকনে গোৱাৰ দৰে মন হিৰাতৈ চাইকেল নহয় টিলিঙা। আজি আন্তঃৰাষ্ট্ৰীয় চাইকেল দিৱস। 2018 চনৰ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰতি বছৰে 3 জুনৰ দিনা এই আন্তঃৰাষ্ট্ৰীয় চাইকেল দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেয়েহে আজিৰ দিনটোত সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় চাইকেল দিৱস পালন কৰা হয়। স্বাস্থ্যৰ প্ৰতি সচেতন হয় মানুহে আকৌ কয় পুৰণি স্মৃতি সজীৱ কৰি পেডেল মাৰি ঘূৰাইছো 2 চকৰি।